নমস্কাৰ মই পল্লবী ফুকন আপোনালোকে মোক চাই আছে বায়ো আসামিজ ইউটিউব চেনেলটো চাবলৈ নাপাহৰিব লগতে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নতুন নতুন আপডেট পাই থাকিবৰ কাৰণে সাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব ধন্যবাদ বৰ্তমান আহো আমি পল্লবীৰ প্ৰেমৰ সম্পৰ্কৰ মাজতে এটা কথা জানিব বিচাৰিছো বৰ্তমান প্ৰেমলতা কিবা প্ৰেমৰ সম্পৰ্কত আছে নে মই প্ৰেমলতা নাজানো পল্লবী ফুকনৰ কথা জানিম প্ৰেমৰ সম্পৰ্ক বুলি ক'লে ৰিলেশ্যনশ্বিপত নাই মই কোনো ৰিলেশ্যনশ্বিপত নাই একো কমিটমেণ্টত নাই কিন্তু ভাল পাওঁ কাৰোবাক এইটো ওৱান ছাইডে হ'ব পাৰে বা কমিটমেণ্ট নথকা ৰিলেশ্যনে হ'ব পাৰে কিন্তু যদি একদম যিটো সহজ অৰ্থত কয় যে ৰিলেশ্যনশ্বিপত আছে নে নাই তেনেহ'লে মই ৰিলেশ্যনশ্বিপত নাই আপোনাৰ মতে প্ৰেমৰ ডেফিনেশ্যনটো কি প্ৰেমৰ ডেফিনেশ্যন থাকে জানো প্ৰেমৰ মই আচলতে নাজানো কিন্তু প্ৰেমটো অনুভৱ কৰিব পাৰি আৰু এনেকুৱা এটা অনুভৱ যিয়ে তোমাক কন্দুৱাইও সুখ দিয়ে মই বুজাব পাৰিছোঁ নে নাই নাজানো যে তুমি এটা পেইন ফিল কৰা পাছত সেই মানুহজনৰ কাৰণে মানে মানুহজন বা সেই বস্তু যিয়ে নহওক যিহেতু আমি এতিয়া ৰিলেশ্যনশ্বিপৰ কথা পাতি আছোঁ গতিকে সেই ল'ৰা ছোৱালীৰ মাজত বা যিটো অপজিট জেণ্ডাৰৰ যিটো প্ৰেমৰ সম্পৰ্ক তাৰ ওপৰতে যদি কওঁ তেতিয়া ক'ম যে এনেকুৱা এটা অনুভৱ যোনে তোমাক জীয়াবলৈ শিকায় আচলতে তোমাৰ জীৱন নহয় কিন্তু জীৱনৰ এটা most important word love প্ৰতিটো দুখৰ মুহূৰ্ত শ্বেয়াৰ কৰা মনত পেলোৱা মই কৈছোঁ নহয় তুমি মোৰ যিটো অনুভৱ যে তুমি ভাগি শেষ হৈ থাকা আৰু সেই মানুহজনৰ বা সেই পাৰ্টিকুলাৰ মানুহগৰাকীয়ে এটা কথা মনলৈ আহক এটা মেছেজ আহক এটা ফোন আহক এবাৰ দেখা পোৱা তো সেইটো বেলেগৰ কাৰণে নাজানো মোৰ কাৰণে সঁচাকৈ খুব খুব বেছি মানে মোৰ লাইফ মানে মই হেপী থকা মোৰ লাইফটোত জীয়াই থকা প্ৰেৰণাত প্ৰেম মেইন ফেক্টৰ গম পালোঁ আপুনি বৰ্তমান সম্পৰ্কত নাই কিন্তু আপোনাৰ প্ৰথম প্ৰেম কেতিয়া হৈছিল যদি প্ৰেম বুলি কওঁ চবেই কয় এট্ৰেকশ্যন কিন্তু মই কওঁ প্ৰেম মোৰ প্ৰথম প্ৰেম প্ৰস্তাৱ পাইছিলোঁ মই ক্লাছ 6ত একদম সৰুতে আৰু 6ত মোৰ এতিয়াও মনত আছে 6ৰ মই ডেটটো ক'ব পাৰিম ইভেণ্ট তোমাক ইটছ মেবি 18 মে আৰু yearটো 2002 1 2 3 মানে মই এতিয়া কাউণ্ট কৰিব লাগিব তেতিয়া মোৰ মনত আহি যাব আৰু 2001ৰ পৰা 3 ভিতৰত আৰু 1 to 3 মই ক্লাছ 6ত আৰু যোনটো ইয়েৰ হয় সেইটো 18 মে ডেট মোৰ মনত আছে আৰু তাৰপিছত মই প্ৰেমত যদি পৰিছোঁ তেনে ক্লাছ 7ত কোন আছিলে নামটো ক'লেও নক'লেও নামটো একচুৱেলি নাও ইজ মেৰিড চ' মই চবেই জানে মানে চবেই নাজানে অসমৰ ৰাইজে নাজানে কিন্তু ফ্ৰেণ্ড চাৰ্কুলে জানে চবেই ফ্ৰেণ্ড চাৰ্কুলে মোৰ লগত যোন ক্ল'জ তুমি যদি মানে তোমাৰ লগত যদি এমাহ ক্ল'জ হয় সেইটো ৰিলেশ্যনশ্বিপৰ কথা ওলাই মোৰ তাত আৰু প্ৰথম প্ৰেম হ'বলৈ বহু মন যায় আৰু সেইটো পাৰ্টটোৱে বেলেগ ফাৰ্ষ্ট লাভৰ বেলেগৰ ক্ষেত্ৰত নাজানো মোৰ কাৰণে এটা বেলেগ জেগাত থাকি গ'ল গম পাইছেনে অনুভৱটো ফাৰ্ষ্ট নামটো নক'ব দিয়া কোনো কথা নাই ক্ৰাছ কোন আছিলে আপোনাৰ আমিৰ খান চেলিব্ৰিটি ক্ৰাছ বহুত ডাঙৰ ক্ৰাছ হয় মানে মই এনেকুৱা ক্ৰাছ আছিলে তেতিয়া খুব চিত্ৰহাৰ দিছিলে ছানডে মৰ্ণিং এটা প্ৰগ্ৰেম দিছিলে কি আছিলে পাহৰিছোঁ যেতিয়া আমিৰ খান হয় ওলাই মানে মই টিভিটোৰ ওচৰত কাকো আহিবলৈ নিদিওঁ মানে তাক বেলেগ কোনেও চাব নোৱাৰে বেলেগ ক্ৰাছ আছিলে আমিৰ খান আপোনাৰ জীৱনমুখীটো কেনেকুৱা হোৱা বিচাৰে চবৰে নিচিনাকৈ খুব আণ্ডাৰষ্টেণ্ডিং বুজি পাওঁ চবকে নামাথা মোক কাম এক্টিং থিয়েটাৰ থাকোঁ নাথাকোঁ চিৰিয়েল কোনো নকৰোঁ নামাথাওঁ এমেচাৰে হ'ব লাগে মই এক্টিং কৰিম এইটো মই বাদ দিব নোৱাৰোঁ কাৰণ ভাল পাওঁ অলপ বুজি পোৱা অলপ পাগলাপন্থীও থাকক চবেই কয় একদম চিৰিয়াছ মানুহ ভাল পায় যোনে বুজি পাওঁ কেতিয়াবা অলপ ফূৰ্তি ল'ব লাগে সদায় যদি চিৰিয়াছ মুডতে ৰাখোঁ তেতিয়াতো তাকে অকণ পাগলাপন্থী হাতী যিটো মোক চবেই কয় বেৰি ভাল অকণমান চবতকৈ ডাঙৰ কথা মই ভাল পাবই লাগিব মই নহ'লে
বিয়া পাতি এৰেঞ্জ মেৰেজ নহয় এতিয়াও এৰেঞ্জ মেৰেজ হ'লে আজিকালি টাইম পাই নহয় ক'ত আৰু চায়েতো বিয়া পাতি নিদিয়ে থাকে তেনেকুৱা হ'ব লাগিব ভাল পাবই লাগিব আৰু মই ভাল পাবলৈ একদম চিধা চাধা মানুহ মই ৰেচপেক্ট কৰিব পাৰিম কিন্তু মই চাগে লাইফত হ'ব নোৱাৰিম কাৰণ মোৰ কিছুমান পাতলাপন্থী মোৰ ভাল লাগে সদায় একঘামী মই চলিবলৈ ভাল পাওঁ আৰু চবতকৈ ডাঙৰ কথা মই ভাল পাওঁ মানে ক্ৰিয়েটিভ হ'ব লাগিব যাতে চবেই ভাবে মোৰ যিটো নেচাৰ যে মই লিড কৰিম নহয় মোক লিড কৰিব পৰা মই সদায় বিচাৰিম মোক লিড কৰোঁ আৰু ক্ৰিয়েটিভ আনতকৈ অকণমান হাতকৈ আনতকৈ অলপ বেলেগ মানুহ মোৰ সদায় পচন্দৰ মানুহ সেইখিনি গুণ মানে থাকিব লাগিব আচলতে থাকিব লাগিব ক্ৰিয়েটিভ হ'ব লাগিব থাকিব লাগিব মাষ্ট বি আৰু মানুহে কয় লুক মেটাৰ নকৰে মিছা কথা লুক মেটাৰ কৰে মানে মই কওঁ যে লুকো মেটাৰ কৰে লুকো মেটাৰ নকৰা মানে টোটেল পেকেজ গোটেইখিনি লাগিব আৰু গোটেইখিনি নহয় মানে আৰু এটা কথা যিয়ে হওক মানে ব্যৱসায়ো ইমানদাৰিছে কৰে বুলি যে কয় বুজি পাইছানে তো সেইটো বেয়াই হওক লাগিলে কিন্তু সেইটো লয়ালিটিৰে ক'ব লাগিব যে এইটো মই বেয়া কৰিছোঁ গৌৰৱেৰে ক'ব লাগিব এইটো মই বেয়া কাম কৰি বেয়া কাম যদি কৰিছা এইখিনি লয়েল আপুনি নিশ্চয় ছ'চিয়েল মিডিয়া ইউজ কৰে ছ'চিয়েল মিডিয়াত আপোনালৈ প্ৰেমৰ প্ৰস্তাৱ আহেনে নাহে আপোনালৈ আহে মানে কামোৰো দিয়ে কিছুমানে এতিয়া আজিকালি আৰু মই এনেকুৱা কিবা হাই ক'লে মই পৰাপক্ষত হেল্ল' কওঁ আগতে কৈছিলোঁ এতিয়া গম পাওঁ যে হাই কোৱাৰ পিছত ভাত খালা তাৰপিছত ফোন নম্বৰ এইবোৰ আৰম্ভ হৈছোঁ পাইছোঁ বহুত কামত পাইছোঁ মানে এনেকুৱা মানুহো পাইছোঁ যে তুমিতো কাৰোবাৰ নোপোৱা এতিয়া সেই মানুহজন মই কিয় নহয় এনেকুৱা টাইপ মানে আৰু বেয়াকৈ মই ক'ব নোৱাৰোঁ কেনেকুৱা ৰিপ্লাই কৰে সেইখিনি মানুহক আপোনাক কোনোবা ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছে মই তেওঁক থেংক ইউ কওঁ কাৰণ মই কাৰোবাক ভাল নাপাওঁ মোৰ ভাল নালাগিছে এইটো ব্যক্তিগত কথা কিন্তু আনৰ ইম'চনক সন্মান কৰাটো খুব দৰকাৰ মই ভাবোঁ কাৰণ তেওঁ নাজানো তেওঁ ধেমালি কৰিছে নে সঁচাকৈ কৰিছে বিচাৰি গৈছে নহয় জানো কিন্তু মই ভাবোঁ এইটো তেওঁৰ ইম'চন গতিকে মই তেওঁৰ ইম'চনক একচেপ্ট কৰিব নোৱাৰিব পাৰোঁ কিন্তু সন্মান কৰিব পাৰোঁ ভাল মানে কি মানুহখিনি কেনেকৈ ৰিপ্লাই কৰে আপুনি মানে কি আপোনাক হাই ক'লে হেল্ল' ক'লে আপুনি মানে আপোনাক প্ৰপ'জ কৰি দিলে তো আপুনি কি মানে কি বুলি ৰিপ্লাই কৰে থেংক ইউ ভাল লাগিব আৰু মই এনেকুৱাকৈ দিওঁ কাৰণ আই লাভ ইউ ক'লে মই যদি খং কৰোঁ মই নৰ্মেল আপোনাৰ এক্টৰ হিচাপে ভাল পাইছোঁ এনেকৈ যেতিয়া কৈ দিয়ে গতিকে মই কওঁ ধন্যবাদ আপোনাৰ মোক ভাল পোৱাৰ কাৰণে বিৰাট ভাল লাগে আপোনালোকে এনেকৈ মৰম দিলে মই যিমান পাৰোঁ কথাটো বেলেগ জেনেৰেলাইজ কৰিবলৈ ট্ৰাই কৰোঁ অভিজ্ঞতা আছে আপোনাক বেছি মানে কি ফেচবুক বা ইনষ্টাত আপোনাক বেছি এক্টিভ নাপাওঁ কাৰণ ইনষ্টাত নহয় ফেচবুকটো বেছি এক্টিভ পোৱা নাই বাৰু মানে কি আপোনাৰ ইমান আৰু এক্টিভ পোৱা নাই কিছুমানো মানে যেনে প্ৰস্তুতি বাহঁতক বা জুবিন দাহঁতক মানে কি তেওঁলোকে ফটো আপলোড হৈয়ে ৰাখে তেওঁলোকৰ ফটো আচলতে চাগে তেওঁলোকৰ পেজে আছে মই পেজে নাই যিটো তেওঁলোক প্ৰস্তুতি বা জুবিন দা বেলেগ পৰ্যায়ৰ চেলিব্ৰিটি অসমত চেলিব্ৰিটি বুলি ক'বলৈ যায় সঁচা মাৰিলে জুবিন দা পাপন দা প্ৰস্তুতি বা বৰষা বা এই যতীন এইখিনিয়ে পৰে আচলতে একদম যিটো চেলিব্ৰিটিৰ আছিলে মিনিমাম ধৰা পেজ থাকেতো পেজত কামৰ হয় আৰু মই আকৌ ফেচবুকত মোৰ পাৰ্চনেল মই লিখা মেলা তেনেকৈ নকৰোঁ কিন্তু মোৰ ফিল্ডবোৰ সদায় মই ট্ৰাই কৰোঁ কিন্তু আৰু ফটো কামৰ ফটো খুব কম খুব ভাল অলপ মানে কম কামৰ ফটো মই খুব কম আপুনি কবিতা চবিতা বা কিবা লিখে নিশ্চয় আবৃত্তি কৰে যেতিয়া নিজে লিখে নিশ্চয় লিখিছিলোঁ এতিয়া একদম একচুৱেলি মোৰ ফাৰ্ষ্ট যিটো বয়ফ্ৰেণ্ড আছিলে প্ৰথম প্ৰায় আকৌ ক'ব লাগিব বৰ ধুনীয়া কবিতা লিখিছিলে আৰু মই ইনস্পায়াৰ হৈছিলোঁ তেতিয়া লিখিছিলোঁ তাৰপিছত এতিয়া নাই এতিয়া মই লিখিবলৈ একদম আগ্ৰহ কবিতা এটা আবৃত্তি কৰিব পৰা ভাল লাগিলেহেঁতেন মই লিখা মোৰ একোৱে সঁচা কথা ক'ব গ'লে এতিয়া একোৱে মন নাই কাৰণ আজিৰ পৰা 11 বছৰ 12 বছৰ আগতেই লিখা মই কবিতা দেই গতিকে এতিয়া একেবাৰে মনত নাই আৰু কথাটো এনেকুৱা মই লিখিম আকৌ গল্প চল্প লিখিবলৈ ষ্টাৰ্ট কৰিছোঁ প্লটবিলাক আছে আৰু আকৌ লিখিবলৈ কেতিয়াবা আকৌ ইণ্টাৰভিউ মই মোৰ গল্প কবিতা শুনাম দিয়া নিশ্চয় আপোনাৰ কেতিয়াবা লগ পাম ধন্যবাদ আপোনাৰ এইখিনি আমাৰ প্ৰেমৰ সম্পৰ্কখিনি আমাৰ মাজত শ্বেয়াৰ কৰাৰ কাৰণে ধন্যবাদ বহুত ভাল লাগে কেতিয়াবা মোৰ মজা শ্বেয়াৰ প্ৰব্লেম ধন্যবাদ